জয় এখন ফ্ৰেণ্ড আপোনালোকে যদি নতুন ইউটিউব ক্ৰিয়েটাৰ হয় তেতিয়াহ'লে এইটো ভিডিঅ' ষ্টাৰ্টিং টু এণ্ডলৈকে চাই থাকক। তো আপোনালোকক মই চাৰিটা এটা গুৰুত্বপূৰ্ণ আপোনালোকক কথা জনাই দি আছোঁ। তো যদি আপোনালোকে চাৰিটা গুৰুত্বপূৰ্ণ কথা যদি আপোনালোকে যদি ভালকৈ মনত ৰাখি যদি ভালকৈ কামবিলাক কৰে তো অতি সোনকালে আপোনালোকে ইউটিউব চেনেলটো গ্ৰ' কৰিব পাৰিব। চ' ফ্ৰেণ্ড ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকে যদি মোৰ চেনেল নতুনকৈ আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখক, কাৰণ আমাৰ এনেকুৱা ইউটিউব ৰিলেটেড ভিডিঅ'বোৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। চ' ফ্ৰেণ্ড আমি ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰোঁ। চ' ফ্ৰেণ্ড আপোনালোকে প্ৰথমতে চেক কৰিব আপোনাৰ ভিউ YT ষ্টুডিঅ' আছে, YT ষ্টুডিঅ'ত গৈ পেলাই আপোনালোকে ভিউটো চেক কৰিব। যদি আপোনাৰ ভিউৰ ছাইডত আপোনালোকে দেখিছে স্ক্ৰীনত তলত যদি আপোনাৰ 30 চিনটোৰ তলত থাকে তেতিয়াহ'লে আপোনাৰ যিমানখিনি ভিউ আহিব লাগে তো সেইখিনি ভিউটো অহা নাই। তাৰমানে আপোনালোকে বুজি পাব যে আপোনালোকৰ থাম্বনেইলটো ভাল হোৱা নাই, থাম্বনেইলটো ভাল নোহোৱাৰ কাৰণে আপোনালোকৰ ভিউ অহা নাই। তো মানে কি আপোনাৰ থাম্বনেইলটো এট্ৰেক্টিভ বনাবলৈ চেষ্টা কৰিব। যেতিয়া আমাৰ থাম্বনেইল এট্ৰেক্টিভ হ'ব তেতিয়া আপোনালোকৰ মানে কি অডিয়েঞ্চবিলাকে সেইটো মানে থাম্বনেইলত দেখি ক্লিক কৰিব আৰু আপোনালোকৰ অতিৰিক্ত ভিউ আহিব ধৰিব। তো আপোনালোকে থাম্বনেইলটো বহুত এট্ৰেক্টিভ বনাবলৈ চেষ্টা কৰিব। যিমানে এট্ৰেক্টিভ হ'ব আপোনাৰ সিমানে ভিউ আহিব আৰু আপোনাৰ 30 চিনটো ওপৰত থাকিব। ঠিক আছে। চ' ফ্ৰেণ্ড আমি এতিয়া আহোঁ 2 নম্বৰত। তো ফ্ৰেণ্ড আপোনালোকে আৰু দেখিছে মই স্ক্ৰীনশ্বট মাৰি কিনে আপোনালোক দেখাই দি আছোঁ। দেখিছে আপোনালোকে এভাৰেজ ভিউ ডিউৰেশ্যন। ঠিক আছে। তো এভাৰেজ ভিউ ডিউৰেশ্যন যেতিয়া আপোনাৰ 30 চিনটোৰ তলত থাকিব তেতিয়া আপোনাৰ মানে কি অডিয়েঞ্চে আপোনাৰ ভিডিঅ'বোৰক মানে কি যদি আপোনাৰ 5 মিনিটৰ ভিডিঅ' হয় তেতিয়াহ'লে আপোনাৰ সেই ভিডিঅ'টো হয়তো 1 মিনিট 30 ছেকেণ্ড বা 1.5 মিনিট তেনেকৈ চাই আছে। যদি 5 মিনিটৰ ভিডিঅ'টো তেনেকৈ 1 মিনিট 1.5 মিনিট তেনেকৈ চাই থাকে তেতিয়াহ'লে আপোনাৰ কণ্টেণ্ট যিটো কণ্টেণ্ট সেই কণ্টেণ্টটো আপোনাৰ মানে দম নাই। ঠিক আছে। যদি আপোনাৰ কণ্টেণ্টটো দম নাই তেতিয়াহ'লে আপোনাৰ ভিডিঅ'টো আপোনাৰ যিটো অডিয়েঞ্চ আছে সেই অডিয়েঞ্চবিলাকে 2 মিনিট 1 মিনিট চাই পেলাই আপোনাৰ ভিডিঅ' বন্ধ কৰি থৈ দিছে। সেইবাবে আপোনাৰ মানে কি এভাৰেজ ভিউ ডিউৰেশ্যন আছে সেই তলত আছে, আপোনাৰ কণ্টেণ্ট দম নাই। আপোনাৰ কণ্টেণ্টবিলাক ভালকৈ বনাবলৈ চেষ্টা কৰোঁ। আপোনাৰ যি মানে কেটেগৰী নহওক বা ব্লগেই হওক বা কুকিং হওক বা গেমিং হওক যিকোনো বা টেকনিকেল হওক যি নহওক আপুনি আপোনাৰ যিটো কণ্টেণ্ট সেই কণ্টেণ্টটো ভাল কৰিবলৈ চেষ্টা কৰিব। যেতিয়া আপুনি সেই কণ্টেণ্টটো ভাল হ'ব তেতিয়া আপোনাৰ এভাৰেজ ডিউৰেশ্যন যেতিয়া 30 চিনটোৰ ওপৰত আহিব তেতিয়া আপোনাৰ ভিউ অহাৰ বহুত সম্ভাৱনা থাকে। ঠিক আছে। এতিয়া আমি ফ্ৰেণ্ড আহোঁ ৱাচ টাইম। ঠিক আছে। আপোনালোকে দেখিছে স্ক্ৰীনশ্বটত যে ৱাচ টাইম। ঠিক আছে। ৱাচ টাইম যদি আপোনাৰ যেনেকৈ 30 চিন আছে সেই 30 চিনটো যদি আপোনাৰ লগত তলত থাকে, যিসকলে মোৰ দৰে সৰু মানে ইউটিউব চেনেলবিলাকক মানে কৈ আছোঁ যে ৱাচ টাইম যদি আপোনাৰ 1 বা 2 আহি যায় তেতিয়াহ'লে আপোনাৰ 30 চিনটোৰ তলত থাকিব। মানে কি আপোনাৰ যেতিয়া নেকি অলপ আগতে কৈ গ'লোঁ যে এভাৰেজ ভিউ ডিউৰেশ্যন, যেতিয়া আপোনাৰ এভাৰেজ ভিউ ডিউৰেশ্যন কমি আহিব তেতিয়া অট'মেটিকলি আপোনাৰ ৱাচ টাইম সেইটো কমি আহিব, কাৰণ আপোনাৰ ভিডিঅ'বিলাক বেছি ৱাচ দিব পৰা নাই। ঠিক আছে। আপোনাৰ মানে কি যিটো নেকি অডিয়েঞ্চ সেই অডিয়েঞ্চে আপোনাক ভালকৈ ৱাচ দিয়া নাই। ঠিক আছে। সম্পূৰ্ণভাৱে চোৱা নাই। যেতিয়া ফুল ৱাচ টাইম দিব তেতিয়া আপোনাৰ অতি সোনকালে আপোনাৰ চেনেলবিলাক গ্ৰ' হ'ব আৰম্ভ হ'ব। ধৰি লওক আপোনাৰ 5 মিনিটৰ যদি ভিডিঅ' হয় সেই ভিডিঅ'টো যদি 3 মিনিট 3.5 মিনিট যদি আপোনাৰ ৱাচ কৰি থাকে আপোনাৰ অডিয়েঞ্চে তেতিয়াহ'লে আপোনাৰ ভিডিঅ'বিলাকৰ মানে কি ইউটিউবে ইমপ্ৰেশ্যন পঠাব আৰম্ভ কৰিব। ঠিক আছে। যিমানে ইমপ্ৰেশ্যন পঠাব সিমানে আপোনাৰ ভিউ আহিব ধৰিব। ঠিক আছে। আৰু আপোনাৰ যদি 3 মিনিট 4 মিনিট যদি এনেকৈ ৱাচ কৰে তেতিয়া ৱাচ টাইম যেতিয়া নেকি 30 চিনটো ওপৰত থাকিব। তাৰ মানে কি আপোনাৰ ভাল আছে, আপোনাৰ ভিডিঅ'বিলাক আপোনাৰ অডিয়েঞ্চে ভাল ৱাচ দি আছে। চ' ফ্ৰেণ্ড এতিয়া আমি 4 নম্বৰত আহোঁ। তো ফ্ৰেণ্ড 4 নম্বৰত কি হৈছে আপোনালোকে যেতিয়া নেকি ভিডিঅ'বিলাক আপলোড কৰিব। ঠিক আছে। আপলোড কৰাৰ সময়ত আপোনালোকে ভিডিঅ'ৰ যেতিয়া নেকি টাইটেল মানে টাইটেলটো দিয়াৰ আগতে আপোনালোকে ইউটিউবত গৈ পেলাই আপোনালোকে চাৰ্চ কৰিব। ঠিক আছে। চাৰ্চ কৰাৰ পিছত সেইটো টাইটেলৰ বহুতকেইটা ভিডিঅ' আছে। ঠিক আছে। তো যেতিয়া নেকি আপোনাৰ চাৰ্চ লিষ্টত প্ৰথম যেতিয়া নেকি ভিডিঅ' আহি যায় সেই ভিডিঅ'টো কি মানে টাইটেল ৰাখে। ঠিক আছে। ঠিক চেম আপোনালোকে টাইটেলটো তেনেকৈ ৰাখিব চেষ্টা কৰিব। যদি নতুন ইউটিউবাৰ হয় তেতিয়াহে আপুনি সেইটো কাম কৰিব। তাৰপিছত আপোনালোকে আপোনাৰ যিটো নেকি ভিডিঅ'ৰ মানে যিটো নেকি টাইটেল সেই টাইটেলটো আপুনি ধুনীয়াকৈ SEO কৰিব। SEO কৰাৰ পিছত যেতিয়া নেকি আপোনাৰ তাতে মানে টেগ আহিব সেই টেগবিলাক আপোনালোকে টেগত লগাব, ডিছক্ৰিপশ্যনত লগাব। ধুনীয়াকৈ এইবিলাক টেগবিলাক লগাই পেলাই ভিডিঅ'টো আপলোড কৰি কিনে আপুনি যেতিয়া পাব্লিক কৰিব, পাব্লিক কৰাৰ পিছত আপুনি একবাৰ মানে কি চেক কৰি চাব ভিডিঅ'টো আপোনাৰ চাৰ্চ লিষ্টত আহে নে নাই। আপোনালোকে চাৰ্চ লিষ্টত চাব, তাৰপিছত আপোনাৰ 1 নম্বৰ নাহিলেও 2 নম্বৰ 3 নম্বৰ লিষ্টত আপোনাৰ ভিডিঅ'টো আহি যাব। আপোনালোকে যদি এনেকুৱাকৈ যদি কামবিলাক কৰি যায় চাই পেলাই যদি আপোনালোকে কামবিলাক কৰি যায় তো আপোনাৰ চেনেল অতি সোনকালে গ্ৰ' হ'বলৈ আৰম্ভ হ'ব। ধৰি লওক আপোনালোকে আজি ভিডিঅ' তেনেকৈ আপলোড কৰি দিলে তো কালি ভিউ আহিব সেইটো নহয় ফ্ৰেণ্ড। আপোনাৰ কমচে কম আপোনাৰ 6 মাহ 7 মাহ আপোনাৰ লাগি যাব পাৰে এনেকুৱাকৈ মানে কি কাম কৰি থাকিব আপোনাৰ। ঠিক আছে। ঠিক এইবিলাক চাই কাম কৰি যাব। এনেকুৱা এটা সময় আহিব যে আপোনাৰ ভিডিঅ'বিলাক ৰেংক হ'বলৈ আৰম্ভ হ'ব। ঠিক আছে। যেতিয়া ৰেংক হ'বলৈ আৰম্ভ হ'ব তেতিয়া অট'মেটিকলি ছাবস্ক্ৰাইব বাঢ়ি যাব। ঠিক আছে। লাইক বাঢ়ি যাব। তো তেনেকুৱাকৈ
আপোনাৰ চেনেলবিলাক লাহে লাহে গ্ৰ' হ'ব আৰম্ভ ঠিক আছে তো ফ্ৰেণ্ড এনেকুৱাকৈ আপোনালোকে কামবিলাক কৰি দিওঁ চ' ফ্ৰেণ্ড ভিডিঅ'টো আমি বেছি লাম্বা নকৰোঁ আমি এইখিনিতে সমাপ্ত কৰিব বিচাৰোঁ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰি দিয়ক আৰু আমি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ জয় আই অসম